হেল্ল' গাইজ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু সকলোলৈকে দেৱালীৰ বহুত বহুত শুভকামনা। নিশ্চয় আপোনালোকে ঘৰতে দেৱালী পালন কৰিছে, নহয়নে বাৰু? আৰু কেনেদৰেনো পালন কৰিলে মোক জনাবচোন কমেণ্ট বক্সত। আৰু আজি মই আপোনালোকৰ বাবে দেৱালী স্পেচিয়েল দুটা ৰেচিপি ৰেডি কৰিছোঁ, আৰু কিনো হয় চাওঁ ব'লক। ভিডিঅ'টি শেষলৈকে চাই থাকিব। যদিহে ভাল লাগে ভিডিঅ'টি তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদিহে আপোনালোক মোৰ চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টি আৰম্ভ কৰোঁ। মই ৰেচিপিটোৰ কাৰণে এটা গোটাকৈ মুৰ্গী লৈছোঁ, ভিতৰটো চাফা কৰি লৈছোঁ ধুনীয়াকৈ, আৰু ছাইডবোৰত অকণমান ডিপ কাট দি লৈছোঁ। আৰু এতিয়া মই এটা নেমু চেপি লৈ তাৰ ৰস দি দিছোঁ। তাৰ ওপৰত মই অলপমান নহৰু আদাৰ পেষ্ট, লগতে মই কেঁচা জলকীয়াও দিছিলোঁ, সেইখিনি দি দিছোঁ। তাৰ ওপৰত মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই সানি লৈছোঁ মাংসখিনিৰ লগত। আৰু মাংসটোৰ এই কাটবোৰৰ ভিতৰতো মই নহৰু আদাৰ পেষ্টটো ভালদৰে সুমুৱাই দিছোঁ। আৰু এনেদৰে মই মেৰিনেট কৰাৰ পিছত 20 মিনিটৰ কাৰণে এইখিনি ৰাখি থ'ম। 20 মিনিট সময়লৈকে এতিয়া মই বাকী মছলাটো ৰেডি কৰিম। তাৰ বাবে এয়া মই দৈ লৈছোঁ, আৰু ইয়াৰ ওপৰত ধনিয়াৰ গুড়ি দিছোঁ, জিৰাৰ গুড়ি দিছোঁ, ৰেড চিলি পাউডাৰ দিছোঁ, এতিয়া চাট মছলা অকণমান দিছোঁ, আৰু তন্দুৰী মছলা দিছোঁ। আৰু ইয়াৰ ওপৰত মই অকণমান ফুড কালাৰ দি দিছোঁ, এইটো অপশ্যনেল হয়, আপোনালোকে দিব পাৰে। আৰু এতিয়া মই গৰম মছলা আৰু জালুকৰ গুড়ি দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। এয়া চাওকচোন, ভালদৰে মই মিক্স কৰি লৈছোঁ। আৰু এতিয়া 20 মিনিট হৈ গৈছে, আৰু মাংসখিনিৰ ওপৰত এই ৰেডি কৰি লোৱা মছলাখিনি মই দি দিছোঁ। আৰু এতিয়া মই ভালদৰে ভিতৰত সুমুৱাই লৈ মাংসখিনি মেৰিনেট কৰিব লাগিব। এতিয়া মই গোটেই ভালদৰে সুমুৱাই দিছোঁ মাংসখিনিৰ ভিতৰত মছলাখিনি। আৰু এতিয়া মই ইয়াৰ ওপৰত অকণমান কষ্টুৰি মেথি দি দিছোঁ। আৰু এইখিনিও ভালদৰে সানি লৈ মই প্ৰায় 4 ঘণ্টামানৰ কাৰণে মেৰিনেট কৰিম। আপোনালোকে অ'ভাৰনাইটো ৰাখিব পাৰে। এতিয়া মই পনীৰখিনি মেৰিনেট কৰিম। তাৰ কাৰণে কিউব চাইজ কৰি লৈ মই পনীৰখিনি কাটি লৈছোঁ। লগতে বিলাহী, পিঁয়াজ আৰু কেপচিকাম একে শ্বেপ দি লৈ মই কাটি লৈছোঁ। আৰু এতিয়া মেৰিনেশ্যনৰ কাৰণে মই দৈ দিলোঁ, ৰেড চিলি পাউডাৰ দিলোঁ, ধনিয়াৰ গুড়ি দিলোঁ, আৰু জিৰাৰ গুড়ি দিলোঁ, আৰু মই আদা নহৰু পেষ্ট দিছিলোঁ, দেখাবলৈ থাকি গ'ল। আৰু এতিয়া মই নিমখ দিলোঁ। আৰু এতিয়া মই ইয়াৰ ওপৰত অকণমান কৰ্ণফ্ল'ৰ দি দিছোঁ, লগতে অকণমান বেচন দি দিছোঁ। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব। আৰু মিক্স ভালকৈ নহ'লে ইয়াৰ ওপৰত অকণমান পানী এড কৰিব পাৰি। মোৰো ভালদৰে এড হোৱা নাছিল, সেয়েহে অকণমান পানী দিছোঁ। বহুত বেছি পানী নিদিব, একদম কম পানী দিব। এতিয়া মোৰ এইখিনি প্ৰায় মিক্স কৰা হৈ গৈছে। ইয়াৰ ওপৰত মই কাটি ৰখাখিনি দি দিছোঁ। এতিয়া মই এই কেপচিকাম, বিলাহী আৰু পিঁয়াজখিনি ভালদৰে এই পেষ্টটোৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া মোৰ মিক্স কৰি লোৱা হৈ গ'ল। আৰু এতিয়া ইয়াৰ ওপৰত মই কাটি ৰখা পনীৰখিনি দি দিছোঁ। পনীৰখিনি দিয়াৰ পিছত হাতেৰে মিক্স কৰিব ইয়াৰ পেষ্টটোৰ লগত, যাতে পনীৰখিনি ভাগি নাযায়, চাব ভালদৰে। আৰু এতিয়া মই ইয়াৰ ওপৰত অকণমান কষ্টুৰি মেথি দি দিছোঁ। আৰু এইখিনিও মই প্ৰায় 1 ঘণ্টামান সময়ৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে ৰাখি দিম। আৰু মই মেৰিনেশ্যনৰ প্ৰচেছটো কৰোঁতে সদায় ফ্ৰিজত ৰাখোঁ। এতিয়া মেৰিনেশ্যন কৰা চিকেনটো উলিয়াই ল'লোঁ। আৰু এনেদৰে মই ভৰি দুটা জইন কৰি এডাল সূতাৰে ভালদৰে বান্ধি লৈছোঁ, যাতে আমাৰ পুৰিবলৈ সহজ হয়। সূতাডাল অকণমান ডাঠ কৰি ল'ব, দুটামান পেষ্ট দি লৈ, যাতে ৰছীডাল ছিঙি নাযায় সহজে। এতিয়া আমাৰ এইটো বান্ধি লোৱা হৈ গ'ল। মই ভালদৰে গোটেই চাৰিওফালৰ পৰা বান্ধি ল'লোঁ। আৰু এতিয়া আমি এইটো গ্ৰিল কৰিম। প্ৰথমে মই গ্ৰিলাৰটো লৈ ল'লোঁ, আৰু তাত অলপমান কয়লা দি ল'লোঁ, আৰু কয়লাখিনি জ্বলাই ল'লোঁ। আৰু এতিয়া মই চিকেনটো গ্ৰিলাৰটোৰ ওপৰত দি দিলোঁ। আজি চিকেন গ্ৰিল কৰা কামটো পাপায়ে কৰিছে, মই কৰা নাই বাৰু। এতিয়া মই এটা বাতিত অলিভ অইল ল'লোঁ, আৰু ব্ৰাছ এডালেৰে সৈতে মই চিকেনটোৰ ওপৰত এনেদৰে সানি দিছোঁ। এইটো একেবাৰে তেল ব্যৱহাৰ কৰা নহয়, অকণমান তেল ব্যৱহাৰ কৰা হয় আৰু মাজে মাজে। এয়া চাওকচোন, পুৰিবলৈ আৰম্ভ হৈ গৈছে। প্ৰায় 1 ঘণ্টামান হোৱাৰ পিছত আমাৰ চিকেনটো ৰেডি হৈ গ'ল। এয়া চাওকচোন, দেখাতে বহুত বেছি ধুনীয়া হৈছে, আৰু খাবলৈ একদম ৰেষ্টুৰেণ্টৰ দৰে হৈছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব। আৰু এতিয়া মই মেৰিনেট কৰি ৰখা পনীৰখিনি ষ্টিক লৈছোঁ, আৰু এনেদৰে গোটেইখিনি ভালদৰে চিলাই লৈছোঁ। পনীৰখিনি চিলাওঁতে অকণমান সাৱধান হ'ব। পনীৰখিনি যিহেতু মেৰিনেট কৰাৰ কাৰণে কোমলি থাকে, সেয়েহে ভাগি যোৱাৰ চান্স থাকে। আৰু এনেদৰে মই গোটেইকেইডাল ষ্টিক ৰেডি কৰি লৈছোঁ। আৰু এতিয়া আকৌ মই গ্ৰিলাৰটোৰ ওপৰত দি দিছোঁ। পনীৰখিনি গ্ৰিল হওঁতে বেছি সময় নালাগে। আৰু এতিয়া মই ইয়াৰ ওপৰত অইল সানি দিছোঁ।
এনেদৰে পনীৰ গ্ৰিল কৰোঁতে খুব সোনকালে লৰাই থাকিব লাগে। তলফালৰ পৰা বহুত হিট থাকে যিহেতু সোনকালে জ্বলি যাব পাৰে সেয়েহে। আৰু এতিয়া মই এইখিনিৰ ওপৰত অকণমান অইল লগাই দিছোঁ। আৰু এনেদৰে পনীৰ গ্ৰিল কৰোঁতে প্ৰায় 20 মিনিটমান সময়ৰহে প্ৰয়োজন হয়, বেছি সময়ো নালাগে বাৰু। আৰু এয়া চাওকচোন, আমাৰ পনীৰখিনি ৰেডি হৈ গ'ল। আপোনালোকে গ্ৰিলাৰ নাথাকিলে জুইতো কৰিব পাৰে এনেদৰে। আৰু আজি আপোনালোকৰ মোৰ দেৱালী স্পেচিয়েল ৰেচিপি দুটা কেনেকুৱা লাগিলে বাৰু জনাবচোন মোক কমেণ্ট কৰি। আৰু যদিহে আপোনালোকে কেতিয়াও ঘৰত ট্ৰাই কৰা নাই এনেদৰে, এবাৰ ট্ৰাই কৰিব। তেন্তে আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।